সকলৰে আজি হৈছে ৰবিবাৰ আৰু মই এতিয়া গা ধুই আহিছোঁ গা ধুই আহি পেলাই গোসাঁই সেৱা কৰিলোঁ আৰু এতিয়া মই যাম ভাত বনাবলৈ আৰু এইফালে পিহু চাই আছে টিভি সেইকাৰণে চাউণ্ড আহি আছে আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট ৰুটি আৰু ভাজি আছিলে আৰু এতিয়া মই ভাত বনাব যাম ভাত বনাই পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ যোৱাকালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল যোৱাকালি ইমান গৰম আছিলে গতিকে শ্বুট কৰিবৰ মনে নগ'ল আৰু এতিয়া মানে পিছদিনা ৰাতিপুৱা আৰু বৰষুণ দি আছে বাহিৰত একদম ধুনীয়া বৰষুণ আৰু মই এতিয়া ইয়াতে কিচেনত বনাই আছোঁ পুৰি আপোনালোকক অলপমান দেখুৱাই দিওঁ এয়া এনেকৈ মই সৰু সৰু লাড্ডু বনাই লৈছোঁ আৰু পুৰি বেলি আছে তো পুৰি চুৰি বনাই মেলি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ চাওক পুৰি কেনেকৈ খাইছোঁ পুৰা পুৰিৰ ওপৰত চচ দিছোঁ তাৰ ওপৰত এনেকৈ ভুজিয়া ছটিয়াই দিছোঁ বহুত টেষ্টি লাগে খাবলৈ আপোনালোকেও ট্ৰাই কৰিবচোন আৰু মাজতে এয়া আপোনালোকক এটা বস্তু দেখুৱাওঁ মোৰ হাজবেণ্ডে এনেকৈ বটলত পুদিনা লগাম বুলি ভাবিছে সেইকাৰণে তেওঁ মিনাৰেল ৱাটাৰৰ বটল এটা এনেকৈ লৈছে লৈ পেলাই তাত কেঁচিৰে গাত বটলটোৰ গাত ফুটা ফুটা কৰি দিছে তাৰপাছত বটলটোৰ মুখখন এনেকৈ কাটি লৈছে আৰু বটলটোৰ ভিতৰত এনেকৈ মাটি ভৰাই লৈছে তাৰপিছত বটলটোত পানী ভৰাই দিছে পানী দিছে অকণমান আৰু ইয়াৰ পিছত পুদিনাৰ ঠাৰিবিলাক এনেকৈ বটলৰ ফুটা যে কৰিছিলে গাত সেই ফুটাৰে এনেকৈ সোমাই সোমাই দিছে আৰু এয়া এতিয়া কমপ্লিট হৈ গ'ল আৰু এইটো এতিয়া এনেকৈ থৈ দিম হেল্ল' এতিয়া মই গা ধুই আহিলোঁ আৰু গা ধুই আহি পেলাই এতিয়া ভাত বনাব যাম গোসাঁই সেৱা কৰিলোঁ ভাত বনাব যাম যোৱাকালিও গা ধুই আহি পেলাই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ কিন্তু যোৱাকালি মানে গৰম ইমান বেছি আছিলে একো শ্বুট কৰিব মন নগ'ল একদম ঘামি জামি অৱস্থা বেয়া হৈ গ'ল সেইকাৰণে একো তাৰপিছত আৰু ভিডিঅ' নবনালোঁ তাৰপিছত এতিয়া আজি আকৌ যাম আৰু আজি বনাম পনীৰ আৰু পনীৰটো মোৰ ছোৱালীৰ ফেভৰেট হয় কিন্তু মোৰ হাজবেণ্ডে একদম বেয়া পায় পনীৰ খাই পেলাই তথাপিও চিলি পনীৰ বনালে তেওঁ অকণমান ভাল পায় আজি চিলি পনীৰ বনাম বুলি ভাবিছোঁ
যোৱাকালি মাংস আছিলে, চিকেন আছিলে আৰু মাংস জেনেৰেলি গৰম দিনত কমেই খোৱা হয়, কিন্তু একদম লাইটকৈ বনাইছোঁ, পাতলকৈ বনাইছোঁ, একদম স্পাইচ কমকৈ দি পেলাই বনাইছিলোঁ আৰু সেইকাৰণে খাবলৈ ভালেই লাগিছিলে। আৰু যোৱাকালি গৰম বহুত বেছি আছিলে, আচলতে আজি এতিয়া বৰষুণ দি আছে, আজিহে আচলতে মাংস খোৱা বতৰ, কিন্তু মোৰ হাজবেণ্ডে যোৱাকালি ৰবিবাৰ আছিলে কাৰণে অনলাইন মিটিঙো হোৱা নাছিলে, গতিকে তেওঁ বজাৰখিনি যোৱাকালিয়ে কৰি থৈ দিছিলে আৰু সেইকাৰণে মাংসটো কালি আনিলে, কালিয়ে বনালোঁ, কিন্তু আচলতে মাংস খোৱা বতৰ আজিহে আছিলে। আৰু এতিয়া বলক পনীৰ বনাওঁ, চিলি পনীৰ লগত বলক কিটচেনলৈ। ইয়াতে এনেকৈ মই কৰ্ণফ্ল'ৰ পাউডাৰ দিছোঁ 1 চামুচ আৰু অকণমান নিমখ দি পেলাই এইখিনি মিক্স কৰি ল'ম আৰু এইখিনি মই এনেকৈ ভাজি ল'লোঁ। চিলি পনীৰৰ বাবে মই এনেকৈ কেপচিকাম, ডাঙৰ কেপচিকাম 2টা আৰু 3টা ডাঙৰ পিঁয়াজ এনেকৈ ডাঙৰ চাইজত কাটি লৈছোঁ আৰু এইফালে মই আদা অলপমান আৰু 4-5টামান নহৰু এনেকৈ সৰুকৈ কুটি লৈছোঁ। আপোনালোকে পেষ্ট হিচাপেও দিব পাৰে, কিন্তু মই চিলি পনীৰ বনালে এনেকৈ সৰুকৈ কুটি পেলাই দিওঁ, তেতিয়া ফ্লেভাৰটো ভালকৈ আহে আৰু মোৰ ভাল লাগে। পনীৰ ফ্ৰাই কৰা কেৰাহীটোতে যিখিনি তেল বাকী আছিলে তাতে মই আদা নহৰুখিনি দি দিছোঁ আৰু গল্ডেন ব্ৰাউন হোৱালৈকে এইখিনি মই ইয়াতে ভাজিম। তাৰপিছত মই কেপচিকাম আৰু পিঁয়াজখিনি দি দিম। এতিয়া ইয়াতে পিঁয়াজ আৰু কেপচিকামখিনি দি দিছোঁ আৰু এইখিনি অকণমান এনেকৈ লাৰি থাকিব লাগিব। এটা কথা মন কৰিব, ইয়াতে হালধি পাউডাৰ নিদিব, যিহেতু ইয়াতে আমি চয়া চচ দিম, গতিকে ইয়াতে হালধি পাউডাৰ দিলে ভাল নালাগে, চ' হালধি পাউডাৰ ইয়াতে স্কিপ কৰিব। এতিয়া এইখিনি আমাৰ প্ৰায় ভালকৈ ভজা হৈ গ'ল আৰু ইয়াতে মই এতিয়া 1 চামুচ ভিনেগাৰ দি দিম, তেতিয়া মানে ফ্লেভাৰটো ভাল আহিব। এতিয়া দিম ইয়াতে চয়া চচ, তাৰপিছত মই অকণমান পানী দি দিছিলোঁ আৰু এতিয়া মই ইয়াতে এই পনীৰখিনি দি দিম। এইখিনি প্ৰায় হৈছেই আৰু আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। মই অকণমান দিছিলোঁ, যিহেতু মই পনীৰত নিমখ দিছোঁৱেই, সেইকাৰণে মই অকণমান আৰু লাষ্টত দিছোঁ। আৰু এতিয়া মই কৰ্ণফ্ল'ৰ, এচিকুট কৰ্ণফ্ল'ৰ অলপমান পানীত মিহলাই লৈ পেলাই ইয়াতে দি দিম, যাতে অকণমান গোট মৰা মানে হেৰিটো অকণমান ডাঠ হয় গ্ৰেভিটো। আৰু এয়া ৰেডি হৈ গ'ল চিলি পনীৰ। তো আপোনালোকে ঘৰত বনাব আৰু ট্ৰাই কৰিব। হেল্ল', এতিয়া 3:30 বাজি গৈছে আৰু মই ইয়াতে ফেনৰ তলত বহি লৈছোঁ, কিটচেনৰ পৰা আজৰি হৈ আহিলোঁ। আমাৰ ভাত খাওঁতে এইকেইদিন মানে এতিয়া দেৰিয়ে হৈ আছে, যেতিয়াৰ পৰা স্কুল বন্ধ, অফিচ বন্ধ, উঠোতে দেৰি হয় আৰু উঠোতে দেৰি হ'লে মানে চব কাম দেৰি হৈ যায় আৰু সেইকাৰণে মানে ভাত খাওঁতে দেৰি হয়। এতিয়াহে আজৰি হৈছোঁ আৰু আজৰি হৈ পেলাই গৈছোঁ। আচলতে ৰাতিপুৱা উঠি পেলাই অকণমান য়োগা অকণমান য়োগা কৰা হয় আৰু যিহেতু এতিয়া এইকেইদিন মানে কৰোণাৰ মেইন মেডিচিনেই হৈছে ইমিউনিটি ডেভেলপমেণ্ট। ইমিউন ছিষ্টেমটো আপোনাৰ যদি ষ্ট্ৰং হৈ থাকে, তেতিয়াহ'লে আপোনাৰ কৰোণা সকাম হ'ব পাৰিব। গতিকে সেইকাৰণে অকণমান য়োগা কৰিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকেও কৰিব, অকণমান লাইট এক্সাৰচাইজ অকণমান কৰিব ট্ৰাই কৰিব আৰু প্ৰটিনযুক্ত খাদ্য খাব আৰু ফল মূল খাব, পানী বেছিকৈ খাব, গৰম পানী। গতিকে সেইখিনিয়ে। আৰু আজি এতিয়া যিহেতু মানে
লকডাউন, ঘৰতে আছোঁ, ঘৰতেই থাকিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। তো বিশেষ একো দেখুৱাবলৈও নাই, ক'তো যাবলৈ নাই, গতিকে একো বেলেগ দেখুৱাবলৈ নাই। গতিকে ভাবিছোঁ ব্লগটো আৰু বেছি দীঘল নকৰোঁ, আজিৰ এই ব্লগটো এইখিনিতে সামৰোঁ। আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা দিব, তাৰপিছত আপোনালোকৰ চব ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। হেল্ল', এতিয়া 3:30 বাজি গৈছে আৰু মই ইয়াতে ফেনৰ তলত বহি লৈছোঁ। কিটচেনৰ পৰা আজৰি হৈ আহিলোঁ। আমাৰ ভাত খাওঁতে এইকেইদিন মানে এতিয়া দেৰিয়ে হৈ আছে, যেতিয়াৰ পৰা স্কুল বন্ধ, অফিচ বন্ধ, উঠোতে দেৰি হয়। আৰু উঠোতে দেৰি হ'লে মানে চব কাম দেৰি হৈ যায়, আৰু সেইকাৰণে মানে ভাত খাওঁতে দেৰি হয়। এতিয়াহে আজৰি হৈছোঁ আৰু আজৰি পেলাই কৰিছোঁ। আচলতে ৰাতিপুৱা উঠি পেলাই অকণমান য়োগা অকণমান য়োগা কৰা হয়। আৰু যিহেতু এতিয়া এইকেইদিন মানে কৰোণাৰ মেইন মেডিচিনেই হৈছে ইমিউনিটি ডেভেলপমেণ্ট। ইমিউন চিষ্টেমটো আপোনাৰ যদি ষ্ট্ৰং হৈ থাকে, তেতিয়াহ'লে আপোনাৰ কৰোণা হ'লেও আপুনি মানে ভাল হৈ পেলাই হেৰি হ'ব পাৰিব, আপুনি অভাৰকাম হ'ব পাৰিব। গতিকে সেইকাৰণে অকণমান য়োগা কৰিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকেও কৰিব, অকণমান লাইট এক্সাৰচাইজ অকণমান কৰিব ট্ৰাই কৰিব। আৰু প্ৰটিনযুক্ত খাদ্য খাব, আৰু ফল মূল খাব, পানী বেছিকৈ খাব, গৰম পানী। গতিকে এইখিনিয়ে। আৰু আজি এতিয়া যিহেতু মানে লকডাউন, ঘৰতেই আছোঁ, ঘৰতেই থাকিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। তো বিশেষ একো দেখুৱাবলৈও নাই, ক'তো যাবলৈ নাই, গতিকে একো বেলেগ দেখুৱাবলৈ নাই। গতিকে ভাবিছোঁ ব্লগটো আৰু বেছি দীঘল নকৰোঁ, আজিৰ এই ব্লগটো এইখিনিতে সামৰোঁ। আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা দিব, তাৰপিছত আপোনালোকৰ চব ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে, মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।